আগতে মই ফুৰিবলৈ গৈছিলোঁ মানে এতিয়া মই আধা যিবিলাক আধাখনীয়া কাম বুলি কয় মোকে কয় নেকি আধা মন গ'ল কৰিলোঁ আৰু গাড়ীৰ ভিতৰত মোৰ ল'ৰাৰো ইমান উৎপাত কৰে তাক মোবাইলটো দিহে আচলতে শান্ত কৰি ৰাখিব পাৰোঁ। এয়া আমি কাজিৰঙা পালে গৈছিলোঁ জেগাবিলাক আচলতে পাহৰি থাকিলোঁ কি হ'ল মই ভিডিঅ' কৰা আজি 4 দিনেই হ'ল কিন্তু মই মানে এডিট কৰিব সময় নাছিলে আৰু মানে এনেকুৱা কাম আছিলে কিছুমান আৰু ফুৰিবলৈ অহাৰ পিছত বহুতে কাম ওলায় এয়া আমি গৈ আছিলোঁ হাতী পাৰ হৈ গ'ল দেখিলেই ঘৰৰ পৰিয়ালৰ লগত পৰিয়াল এয়া বাবুদা মানে মই বাবুদা বুলি কৈছোঁ মোৰ মামা ছোৱালীজনী হাজবেণ্ড আচলতে মোৰ মানুহজনৰ মানে মামা ছোৱালী হয় একে মোৰো সিহঁতৰ লগতে আমি গৈছিলোঁ ভাল লাগিলে ফুৰি মেলি বাগানৰ মাজত ৰাস্তা আচলতে কাজিৰঙালৈ যোৱা বা গুৱাহাটীলৈ যোৱা ৰাস্তাটো বেয়া আধা আধি তথাপিও যিখিনি পাওঁ বুঢ়া পাহাৰৰ পৰা আদি কৰি ইমান পৰিৱেশটো ধুনীয়া ইয়াতে অলপ এয়া ভিডিঅ' আমি কৰি ৰাখিছিলোঁ মই তেনেকৈ এয়া চুকাফা ফেৰী ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ বিৰাট ধুনীয়া লাগিছিলে ৰাতি যোৰহাটত অৱস্থিত আচলতে মোৰ ভিডিঅ'টো ক'ত হৈ গ'ল তাৰপৰা আকৌ আমি আহিলোঁ আধাহে দেখিব পাব মানে মই ভিডিঅ'টো যেতিয়া বনাইছিলোঁ মোৰ বহুত আচলতে মোৰ ফুল মেমৰি হৈ গ'ল মই ভিডিঅ'টোত ডিলিট কৰিবলগীয়া হৈ থাকিলে বহুত ভিডিঅ' ডিলিট হ'ল সেইবাবে বহুত বেয়া লাগিছে কিন্তু যিখিনি আছিলে সেইখিনি মই আচলতে মোৰ ইউটিউবত ৰাখিব বিচাৰিলোঁ এটা স্মৃতি মধুৰ স্মৃতি সেইবাবে গাড়ীত আচলতে গান বাজি গৈ আছিল কপিৰাইট লাগিবৰ বাবে মই মোৰ ভইচ দিলোঁ আৰু পাহাৰখন ইমান ধুনীয়াকৈ জিলিকি আছে ভাল লাগিছে আচলতে এয়া আমি কাজিৰঙা নেকি এইখিনি কাজিৰঙা ওচৰতে আৰু এয়া আমি কাজিৰঙা পালোহি আচলতে আমি মনোজ গগৈ মই যিটো আগৰ ভিডিঅ' দিছিলোঁ তেওঁক ক'ত আছে পাহৰ মানে কোনডোখৰত আমি প্ৰথম গৈছোঁ গম নাপাওঁ কাৰণে আমি সুধিছিলোঁ পাছত লগ পালোঁ বাৰু আকৌ আমি ঘূৰি আহিবলগীয়া হ'ল আগলৈ অলপটো তাৰপৰা আকৌ আমি আগলৈ গ'লোঁ য'ত ভালুকজুৰি বুলি এঠাই আছে অলপ জুৰি পৰি থাকে ভাল পাহাৰীয়া ঠাই কাৰ্বি আংলঙৰ হেৰি তো ভাল লাগিলে এনেই তাতে আমি ৰখি চাহ ব্ৰেড তেনেকৈ কমলা চমলা আমি খালোঁ তাতে ৰৈ মেলি ভাল লাগিল গাড়ীত গৈ থাকিলে এনেও ভিডিঅ' এটা কৰিলে ভাল লাগে দেখি ইমান ধুনীয়া লাগিছিলে পাহাৰখন জিলিকি আছে ভাল লাগিছে দেখি এয়া আমি থান পালেহি ইয়াত আচলতে গুৱাহাটীলৈ হওক মানে য'তে যায় ইয়াতে সকলোৱে হালধি বুঢ়ী থান ইয়াতে সকলোৱে আশীষ বিচাৰি যায় ভাল লাগিলে ইয়াতে এয়া আমি পালোহি ভালুকজুৰি প্ৰথমতে মানুহ নাছিলে আচলতে আমি গোটেইকেইজনী গৈছোঁ কি হ'ল এয়া ভাগিনহঁত তাৰপৰা আগলৈ গ'লোঁ অলপ পানী শব্দ আহি আছে দোকানো দিয়া আছিলে কিন্তু আমি নামি নগ'লোঁ কেলৈ মোজা চোজা পিন্ধি গৈছোঁ ঠাণ্ডা বতৰ সিহঁতো তেনেকৈ মোৰ ল'ৰালৈও পানীত নামিব যাব অলপ ভয় লাগিলে এয়া অলপ পৰিৱেশটো দেখুৱাইছোঁ আৰু সেই সময়ত খুব ৰ'দ দিছিলে সেইবাবে আমি বেছি সময় নৰখিলোঁ তাত আৰু এয়া আমি আহি পালোঁ ৰাস্তাটো চিনি পাইছে ইয়াতে অলপ ফটো মাৰিলোঁ তাৰপৰা এইখিনি কিংকং চাবলৈ আমি আহিলোঁ এয়া সকলোৱে গুৱাহাটীলৈ যাওঁতে ইয়াত দেখিয়ে যায় কিন্তু আজি আমাৰো সৌভাগ্য হ'ল আমি ইয়াতে ৰখিলোঁ চালোঁ হেঁপাহ এটা অন্য একো নাই বছ কিংকংটো আছে আৰু এইখন ৰেষ্টুৰেণ্ট এখন আছে
মানে কি হ'ল ইয়াৰ ভিতৰতে খাই আমি ইয়াত খোৱা নাছিলোঁ এনেই আৰু ফটো চটো মাৰিলোঁ কফি খালোঁ চব এনেকৈ আৰু অলপ ভাল লাগিলে বিশেষকৈ এয়া কিংকং তো ইয়াতে মানুহবিলাকে ফটো চটো মাৰিছে ভাল লাগিছে দলংখনো এনেকৈ ভাল লাগে পানীৰ মাজত যেতিয়া দলং এখন পোৱা যায় সেয়া আমি উভতি আহি নেত্ৰকাই দি সেই ধাবাত আমি খাই পিনে এয়া ৰেষ্টুৰেণ্টত খালোঁ আমি ইয়াতে সকলোৱে খাইছোঁ লৈ মেলি আৰু এয়া আমি জুলনা খেলিলোঁ ইমানেই হাঁহি উঠিছিল জুলনা বাবুদাই কি কৰিলে খুব আমাৰ দুজনীক মানে জোলাই দিলে কিন্তু ওপৰলৈ যাই ভয়ো লাগিছে চিঞৰিছোঁ খুব সাংঘাতিক চিঞৰ মাৰিছোঁ ভৰিকেইটা মেলি লৈছোঁ আৰু এনেও চুটি চাপৰ মানুহ দুজনী বাৰু তো এয়া আমি তাৰপৰা আকৌ আহিলোঁ আপোনাৰ চাউলুং যিটো চুকাফা হেৰিটো তালৈ আহিলোঁ যোৰহাটত ইয়াতে আহি আমি অলপ এনেই আৰু টাইমটো আৰু অলপ হেৰি কৰিলোঁ তাত কফি খালোঁ আৰু এওঁ লোক ইয়াত দেখিছে ব্যস্ত খ্ৰীষ্টমাছ ট্ৰি এজোপা আছিলে খুবেই ভাল লাগে এনেকৈ আৰু অলপ জিৰণি ৰেষ্ট ল'লোঁ আৰু বাঁহৰ যিখন দলং খুবেই ভয় আগদিনাখনো আমি গৈছিলোঁ তাৰপৰা সেইদিনাখন যেনেকৈ ৰাতি আহিছোঁ সেইদিনাখনো এনেকৈ গৈছোঁ খুব লৰি আছিলে খুবেই ভয় লাগিছিলে তথাপি ভাল লাগিলে সময়খিনি এনেদৰে অতিবাহিত কৰিলোঁ নতুন বছৰ বুলি গ'লোঁ ভাল লাগিল যিখিনি পাৰোঁ তাকে ভিডিঅ' কৰি আপোনালোকৰ লগত দেখুৱালোঁ শ্বেয়াৰ কৰিলোঁ আৰু মানে মোৰো এইখিনি স্মৃতি থাকি যাবৰ বাবে মই এনেদৰে ৰাখিলোঁ আৰু ফটো ৰখাই দিলোঁ অলপ মাজতে সেয়া আমি দুজন এয়া ভাগিন আৰু মই ডাঙৰ ভাগিন মানে সৰু এজনো আছে এয়া দেউতাক আৰু বাপেক পুতেক এয়া ভাগিন আৰু ল'ৰা চ' তেনেকৈ সময়খিনি ভাল লাগিল নতুন বছৰ আকৌ পুনৰবাৰ সকলোলৈকে ধন্যবাদ থাকিল শুভেচ্ছা জনালোঁ সকলোৱে দিনবোৰ ভালে কুশলে যাওক ভিডিঅ'বিলাক চাই থাকিব কি দিব পাৰিছোঁ ভুলবিলাক শুধৰাই দিব যিখিনি পাৰোঁ তাকে মই দিবলৈ চেষ্টা কৰোঁ লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো